সকলো পৰিয়ালত এনে এজন সদস্য থাকে যিয়ে পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা উলিয়াই আনি উচ্চ শ্ৰেণীৰ পৰিয়াললৈ ৰূপান্তৰিত কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সেইজন ব্যক্তি হ'ব পাৰে। ঘৃণা কৰাটো চিৰদিন জীয়াই থাকিব বুলি ভবা মূৰ্খ মানুহৰ কাম। আপুনি কিমান দুখত আছে, কিমান ভাগি পৰিছে কোনেও গুৰুত্ব নিদিয়ে। গতিকে নিজৰ কামত হাৰ নামানিব। জীৱনটো চাইকেলৰ দৰে, তেতিয়ালৈকেহে ভাৰসাম্য থাকিব যেতিয়ালৈকে আপুনি গৈ থাকিব। যিমান কথা কম ক'ব সিমানেই সফল হ'ব। কাৰোবাৰ দয়া আৰু অনুগ্ৰহৰ সহায়ত আপুনি বেছিদিন জীয়াই থাকিব নোৱাৰে। গতিকে কাকো আশা নকৰাকৈয়ে নিজৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো জীয়াই থাকক। প্ৰতিবাৰেই তৰ্ক কৰাটোৱে একমাত্ৰ ৰাস্তা নহয়। ইচ্ছা কৰিলে আপুনিও পোনপটীয়াকৈ ক'ব পাৰে যে মই এই কথাত একমত নহয়। যদি আপোনাৰ শৈশৱ আপুনি উপভোগ কৰিব পৰা নাছিল, তেন্তে আপোনাৰ ল'ৰা-ছোৱালীৰ শৈশৱ এনেদৰে গঢ়ি তোলক যাতে তেওঁলোকৰ বাবে স্মৰণীয় হৈ ৰয়। কাৰণ শৈশৱ সকলোৰে মাত্ৰ এটাই থাকে। কেতিয়াবা সকলোবোৰ হেৰুৱাবলগীয়া হয় যেতিয়া আপুনি আপোনাৰ দুশ্চিন্তাক অগ্ৰাধিকাৰ দিয়ে। আপোনাৰ দুশ্চিন্তাক কোনেও ইমান গুৰুত্ব সহকাৰে নলয় আৰু সেয়েহে আপুনিও দুশ্চিন্তাক গুৰুত্ব সহকাৰে লোৱা উচিত নহয়। কাৰণ দুশ্চিন্তাই কেৱল আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। যদি আপুনি কোনো সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপুনি সমস্যাটো কিয় হ'ল বুলি চিন্তা কৰাৰ পৰিৱৰ্তে ইয়াৰ সমাধানৰ ওপৰত গুৰুত্ব দিব লাগে। যিসকলে ঘৃণা কৰে তেওঁলোকৰ বাবে জীৱনটো বহুত চুটি। গতিকে ঘৃণা কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটো বহুগুণে ভাল। প্ৰথমবাৰ যদি আপুনি সফল নহয়, তেন্তে আপোনাৰ আৰু মহান ব্যক্তিসকলৰ মাজত এক বৃহৎ সাদৃশ্য আছে, কাৰণ তেওঁলোকেও প্ৰথমবাৰত সফল হোৱা নাছিল। আজি আপুনি যিমান টকা উপাৰ্জন কৰি আছে, তাৰ পৰা পাৰ্থক্যৰ বাবে টকা সঞ্চয় কৰিব লাগিব। এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত আজি আমি এই ঠাইত আৰু এই মুহূৰ্তত জীয়াই আছো, কিমান আচৰিত কথা নহয়নে? কেতিয়াবা আমি কিবা এটা কৰিব বিচাৰো, কিন্তু এইটো ভাবি পিছুৱাই যাওঁ যে মানুহে মোৰ বিষয়ে কি ভাবিব। মানুহে আপোনাৰ বিষয়ে কি ভাবে চিন্তা কৰাটো আপোনাৰ কাম নহয়। তেওঁলোকৰ কাম তেওঁলোকে কৰিব। গতিকে মানুহৰ কথা চিন্তা কৰি নিজৰ কাম পিছ নেপেলাব। যদি আপুনি বৃদ্ধ নোহোৱাকৈয়ে জীৱনৰ অভিজ্ঞতা লাভ কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাব। কাৰণ বয়সৰ লগে লগে অভিজ্ঞতা আহে। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্টৰ জৰিয়তে জনাওক। আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।